Chief Executive Member Honorable Tuliram Ronghang লগতে বিভাগীয় কাৰ্যবাহী অধ্যক্ষ আৰু কাৰ্বি কালচাৰেল সোসাইটি চেন্ট্ৰেল কমিটি প্ৰেসিডেন্ট সেক্ৰেটাৰী আদি কৰি আৰু ইয়াৰ বিভিন্ন দল সংগঠন সোশ্যাল অৰ্গেনাইজেশ্যন NGO সকলোৱে অংশগ্ৰহণ কৰি আজি ৰিসেপশন কমিটি গঠন কৰা হ'ল আৰু এই আলোচনাৰ মৰ্মে পুনৰ দ্বিতীয়বাৰৰ কাৰণে মোক ৰিসেপশন কমিটিৰ সভাপতি হিচাপে দায়িত্ব দিয়া হৈছে গতিকে এক প্ৰকাৰ ভাল লাগিছে ভাল লগা কাৰণটো হ'ল যোৱা বছৰ মই হৈছোঁ প্ৰেসিডেন্ট প্ৰথমবাৰৰ কাৰণে যদি যোৱাবাৰ যিটো মোৰ কাম কাজ হয়তো ৰাইজে সন্তুষ্ট হৈছে সকলো দল সংগঠনে হয়তো মোক বিশ্বাসত ল'ব পাৰিছে বুলি মই ধৰি লৈছোঁ লগতে মই এইটোৱে ক'ব বিচাৰিছোঁ যিটো ইমান গধুৰ দায়িত্ব এই দায়িত্বটো পুনৰবাৰ আকৌ মোক দিয়াৰ কাৰণে এই দায়িত্বটো পালন কৰিবলৈ কাৰণে মই দায়িত্ব সহকাৰে মই লৈছোঁ আৰু আশা কৰিছোঁ এইবাৰ যোৱা বছৰতকৈ এইবাৰ অলপ বেলেগ ধৰণে আমি ফেষ্টিভেলখন পাতিবলৈ পাৰিম বুলি মই আশা কৰিছোঁ আৰু এইখিনিতে আই থিংক দিছ ইজ নট টাইম টু ডিছক্ল'জ এভৰিথিং বিকজ আজিহে যিটো ৰিচেপশ্যন কমিটি গঠন কৰা হৈছে প্লেনিংটো আছে ইয়াৰ ব্লু প্ৰিণ্টটো আছে লগতে অলপ ডিফাৰেঞ্চ পাব যোৱা বছৰ আৰু এই বছৰ যিহেতু 45 লগতে আমাৰ পিপুলছ হ'ল কাৰাংছ পিপুলছ হ'ল এইটো 25 ইয়াৰ্ছ চিলভাৰ জুবলি হ'ব গতিকে অলপ জাক জগমতাটো অলপ বেছি হ'ব বুলি মই জনাব বিচাৰিছোঁ ঠিক আছে মোৰ ৰাইজক থেংক ইউ হ'ব না আৰু আমি এবাৰ যিমান পাৰোঁ আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমি সহায় কৰিম আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল IT চেলৰ ফালৰ পৰা আমি ৱেবছাইট যোৱা বছৰৰ পৰা আমি খুলিছোঁ যোৱা বছৰ আগৰ বছৰৰ পৰা আমি খুলিছোঁ কিন্তু সেই ৱেবছাইটৰ জৰিয়তে গোটেই পৃথিৱীতে যাতে কাৰ্বি আংলঙৰ ইয়াত সেই উৎসৱ ফেষ্টিভেলটো কাৰ্বি ফেষ্টিভেলটো যাতে গম পায় বেলেগ বেলেগৰ দেশত বিদেশত যাতে গম পায় এইটো আমি সিদ্ধান্ত এটা লৈছোঁ আৰু আজি গঠন কৰিছোঁ আজি ৰিচেপশ্যন কমিটি গঠন কৰা হৈছে ৰিচেপশ্যন কমিটিৰ দায়িত্ব আজি লৈছে ফৰেন সিংবে PWDM সভাপতি আৰু সাধাৰণ সম্পাদক দৰ্শন ৰংহাং তেওঁলোকৰ নেতৃত্বতে এবাৰ ৰিচেপশ্যন কমিটি গঠন কৰা হৈছে আৰু এবাৰ আগতকৈ এবাৰ ভাল হ'ব বুলি আমি চিন্তা কৰিছোঁ ইয়াত লাইটৰ কিবা ব্যৱস্থা কৰিছে লাইটটো গোটেই তাৰালাংছৰ যিমানখিনি ৰাস্তা আছে সেইটো আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা ষ্ট্ৰীট লাইট দিয়া হ'ব আৰু আমি সকলো জাতি জনগোষ্ঠীলৈ ইয়াত নিমন্ত্ৰণ কৰিছোঁ যিমানখিনি কালচাৰ ভাল পায় তেওঁলোকৰ আমি ইয়াত নিমন্ত্ৰণ কৰিম অসম আৰু অসমৰ বাহিৰে নৰ্থ ইষ্টৰ যিমানখিনি ইথনিক আছে তেওঁলোকৰ আমি ইয়াত নিমন্ত্ৰণ কৰিবলৈ আৰু নথেংপিটো যিটো বনাই আছে পাৰ্মানেণ্ট নথেংপিটো এইবাৰ হ'বগৈ নেকি এইটো এবাৰ আমি এবছৰে উদ্বোধন কৰিবৰ কাৰণে আমি সিদ্ধান্ত এটা লৈছোঁ আৰু এইটো পাৰিব লাগিব কণ্ট্ৰেক্টৰে কিমানে কাম কৰে এইটো আমি প্ৰেছাৰ দি আছোঁ সোনকালে আমি ৰাস্তাটো আমি এতিয়া অলপমান এলাইনমেণ্ট কৰি আছোঁ তাতে মেইন এণ্ট্ৰেঞ্চটো সেই ৰাস্তাটো আমি ইয়াৰো